আজি মোৰ ছোৱালীজনী আনন্দত আত্মহাৰা। জীৱনত প্ৰথম পুৰস্কাৰ পাব তাই কিন্তু পুৰস্কাৰ কি বস্তু হয় বুজি নাপায়। মই তাই মাক। মই মোৰ ছোৱালীজনীৰ শৈশৱৰ প্ৰতিটো আনন্দৰ মুহূৰ্তক সাঁচি ৰাখিব বিচাৰোঁ। আজি পুৰস্কাৰটোৰ কথা কোৱাই হোৱা নাই নহয়। আমি আজি আনিবলৈ অহা পুৰস্কাৰটো হৈছে ৰাজ্যিক পৰ্যায়ৰ অনলাইন কুমাৰী ফটো প্ৰতিযোগিতাৰ পুৰস্কাৰ। তাই হৈছিল প্ৰথম আৰু আয়োজক আছিল নৱজাগৰণ যোৰহাট। আমি ফোনত পোৱা নিমন্ত্ৰণীৰ মতে ভেনু যোৰহাটৰ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত উপস্থিত হ'লোঁ। আৰু উপস্থিত হৈয়ে আমি যি দেখিলোঁ কি ক'ম। মোৰ আৰু লগতে মোৰ পতি পৰমেশ্বৰ দেৱৰো অলপ সময়লৈকে মুখৰ মাতেই নাইকিয়া হৈ পৰিল। আৰে কি দেখিছোঁ এয়া আমি। নিজৰ চকুকেইটাৰ ওপৰতে বিশ্বাস কমি গ'ল। সেই সময়কণত মই মাত্ৰ নাচবোৰহে ৰেকৰ্ডিং কৰি গৈ থাকিলোঁ। হঠাৎ মোৰ এজনী সৰুকালৰ বান্ধৱী মিতালীক লগ পালোঁ তাতে। অৱশ্যে তাইক মই এফবিত লগ পায়ে থাকোঁ। তাইৰ ল'ৰা আৰমান খুব ধুনীয়া ডান্স কৰে আৰু অনলাইন ডান্স কম্পিটিশ্যনবোৰত মই আৰমানৰ ডান্সো দেখিছোঁ। কিন্তু মিতালীক আজি এনেদৰে বহুত বছৰৰ পিছত লগ পাই বহুত ভাল লাগিল। তাই মোক এই নৱজাগৰণৰ বিষয়ে বহুত কথাই ক'লে। সঁচাই এটা স্বেচ্ছাসেৱী অনুষ্ঠানে আমাৰ সমাজখনৰ বাবে উঠি অহা এই নৱপ্ৰজন্মৰ বাবে বিভিন্ন স্তৰত কিমানখিনি অৰিহণা যোগাই আহিছে তাৰে এটা চাক্ষুষ প্ৰমাণ আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। এই ভিডিঅ' ক্লিপবোৰ নেদেখা হ'লে মোৰ দৰে আপোনালোকেও হয়তো বিশ্বাস কৰিব টান পালেহেঁতেন, নহয়নে বাৰু? মই ভিডিঅ' ৰেকৰ্ডিং কৰিম বুলি ভবা নাছিলোঁ, মানে ব্লগ বনাবলৈ। তথাপি ব্লগ এটা বনায়েই দিলোঁ। মোৰ ৰেকৰ্ডিংবোৰ ইমান বেছি ভাল হোৱা নাই, অলপ ফটোবোৰ কপিছে। এয়া চাওক, এওঁ মহাদেৱৰ এটা গানত এয়া ডান্স কৰিছে। সম্পূৰ্ণ মই আপোনালোকক দেখুওৱা নাইকিয়া ভিডিঅ'বিলাক কাটিহে দেখাইছোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু বহুত দীঘল হৈ গ'লে মোৰ আপলোড কৰিবলৈও অলপ প্ৰব্লেম এটা আহি যায়। মোক ওচৰৰ বহুতেই সুধিছে, ছোৱালীজনীৰ পুৰস্কাৰ আনিলা, কেনেকুৱা পালা তাত? কি হয়নো সেয়া? তাত কিবা ফাংচন হৈছিল নেকি? ইত্যাদি 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 ইত্যাদি। হয়, মই যোৱা অনুষ্ঠানটোৰ নামেই হৈছিল নৱজাগৰণ। নৱজাগৰণৰ বিষয়ে মই ইমানকে খুটি নাতি মাৰি আপোনালোকক ক'ব নোৱাৰিম যদিও কৈছোঁ যে এইটো এটা বহুত ভাল আৰু উন্নত পৰ্যায়ৰ অনুষ্ঠান। এই ছোৱালীজনী বহুত সৰু ছোৱালী বোলে, প্ৰথম শ্ৰেণীৰ ছোৱালী। চব এনেকুৱা কৰিবলৈ যথেষ্ট সাধনাৰ প্ৰয়োজন। ৱাও, এয়া চাওক কেনেকুৱা ফ্লেক্সিবিলিটি শৰীৰটোৰ। বহুত অনুশীলন আৰু সাধনাৰ ফলতহে এনেদৰে কৰিব পাৰে দেই। মোৰ দেখিয়ে ভয় লাগি গৈছে। এনেকুৱাবিলাক আমি সেয়া চব কপিছে। মই ৰেকৰ্ডিংখিনি যে ভালকৈ কৰিব নোৱাৰিলোঁ সেইটোতো আপোনালোকে জানেই। ভিডিঅ' ৰেকৰ্ডিং মোৰ ইমান ভাল নহয়, তথাপি চেষ্টা অব্যাহত। এয়া চব টিভিতহে দেখিছিলোঁ, একদম সন্মুখৰ পৰা আজিহে দেখিছোঁ দেই। এই ডান্সখিনিৰ বিষয়ে মই মোৰ বান্ধৱী মিতালীক সুধিলোঁ। তাই মোক বহুত কথাই ক'লে আৰু বহুত কথাই তাইৰ পৰা মই জানিব পাৰিলোঁ। মই অৱশ্যে তাই কোৱা কথাকেইটা আপোনালোকক শুনাম। এয়া মিতালী। ৰেকৰ্ডিং হৈ আছে। ক এতিয়া যে এইখিনি যে নাচখিনি যে হ'ল যে কি বুলি কয় এইখিনি? এইটো আৰ্টিষ্টিক এৰিয়া বুলি কয়। মানে সেইটো কেনেকুৱা ধৰণৰ? সেইটো মানে
মানে তোৰ হেৰি থাকে ডান্স য়োগা থাকে ডান্সৰ লগে লগে য়োগা কৰিব লাগিব ইয়াত মানে তোৰ চাৰ্জেট ধৰি দিব মেক্সিমাম তোৰ 10টা য়োগা কৰিব লাগিব মানে মিনিমাম 8টা মেক্সিমাম 10টা আৰু য়োগা কৰিব পাৰিব আৰু টাইমটো ধৰি দিয়ে ইয়াত এতিয়া টাইমটো কিমান ধৰিছে মই ইমানকৈ নাজানো টাইমটো এটা ধৰি দিয়ে আৰু য়োগাটোৰ য়োগাৰ মাজে মাজে ডান্সৰ মাজে মাজে য়োগাখিনি দেখুৱাব লাগিব মানে য়োগাখিনি কেইটামান য়োগা নিৰ্দিষ্ট থাকে সেইকেইটা কম্পালচৰি সেইকেইটা দেখুৱাবই লাগিব তাৰ ওপৰত যি দেখুৱাও আৰু 8টাটো মিনিমাম 8টা য়োগা দেখুৱাবই লাগিব মানে সেইটো আৰ্টিষ্টিক য়োগা বুলি কয় তাত ডান্সটো থাকিব লাগিব সমানে আৰু ষ্টেজ কভাৰ কৰিব লাগিব সেইবোৰ মাৰ্কিং বেলেগ বেলেগ চবৰে তাকে ভাল লাগিলে আৰু এয়া দেখিছ তাৰমানে কি মানে যে কৰি থাকে হয় নাই বাৰু কৰি থাকে এবাৰ সি আৰ্টিষ্টিক কৰা নাই এক্সাম আছিলে কাৰণে সি প্ৰেক্টিচ কৰিবলৈ টাইম নাপালে কৰা নাই এনেই এইটো ভাল লাগে বেলেগ ভাল লাগে আৰ্টিষ্টিক হোৱাটো চাই আৰু মানে কি কৰে ন ই তোৰ মেইনকে সি ডান্স কৰে য়োগা কৰে আৰ্ট থ্ৰেড কৰে আজি আৰ্ট আছিলে ইয়াত সেই আৰ্টত ফাৰ্ষ্ট হৈছে আজি এইখিনি কৰে আৰ্ট য়োগা আৰু মই তাৰ ডান্স চাইছো ন সি যে ডান্সৰ মাজত যে তেনেকুৱা কৰে সেইটো তাৰ সেইটো স্পান বুলি কয় ডান্সৰ মাজত যিখিনি সি এনেকুৱা কৰে ডান্সৰ মাজত এটা স্পান বুলি কয় সেইখিনি কৰে কিন্তু ইয়াততো নিৰ্দিষ্ট কথা থাকে ন সেইটো কাৰণে তোৰ এইটো কাৰণে বেলেগ প্ৰেক্টিচ কৰিব লাগিব এইবাৰ এক্সামৰ কাৰণে নোৱাৰিলে কৰিব মানে চববিলাকৰে ভাগবোৰ বেলেগ বেলেগ থাকে হয় নাই বাৰু আমি মানে একে যেন দেখিলেও মানে একে নহয় ইয়াত য়োগা কেইটামান নিৰ্দিষ্ট কৰি দিয়ে তাৰমানে আৰ্টিষ্টিকত এইকেইটা কম্পালচৰি য়োগা কৰিব লাগিব তাৰ ওপৰঞ্চি যি কৰে তেনেকুৱা কথা সেইকেইটা য়োগা মানে দেখুৱাবই লাগিব সেইকেইটা চবেই কৰিবই লাগিব তাৰ ওপৰত মাৰ্কিং হয় অলপ সময়ৰ বাবে নিজকে ৰিপৰ্টাৰ যেনেই লাগিলে ফিল এটা কৰিলোঁ ৰিপৰ্টাৰৰ দৰে এয়া অৰমান মিতালীৰ সন্তান দেশভক্ত তৰুণৰাম ফুকন ষ্টেডিয়ামত গৈছিলে য়োগাৰ বাবে এইখন চাৰ্টিফিকেট এয়া যাদুকৰৰ যাদু দেখুওৱা কথা আছিলে বিক্ৰম সিঙে কিন্তু এয়া বিক্ৰম সিঙৰ ষ্টুডেণ্ট আহিলে মোৰ সন্তানে এই প্ৰথমবাৰলৈহে দেখিছে দেই যাদু এয়া চব কাগজ এখন জ্বলাই দিব জ্বলি পুৰি ছাই হৈ যাব কাগজখন এতিয়া এয়া জ্বলি আছে এয়া ভৰাই দিলে টেমাটোৰ ভিতৰত এই ৰঙা টেমা ঢাকোন মাৰি দিলে এতিয়া চাব মন্ত্ৰ মাৰিছে যাদু এতিয়া চব ফুল ওলাই গ'ল কি আনন্দ এখন চিঠি ফালি দিলে তেওঁ গাৰ্লফ্ৰেণ্ডৰ ট্ৰেজেডি চিঠি চাগে ব্ৰেকআপ চিঠি আছিল ইয়াত ফালি টুকুৰা কৰি দিলে এতিয়া ওপৰত উৰাই দিব মন্ত্ৰহে মাতিছে দেখোন মন্ত্ৰ মাতি চিঠিখন ভাল হৈ গ'ল এইটো এটা টোপোলা তাত এগৰাকী ছোৱালীয়ে ৰঙা ৰুমালখন ভৰাই দিলে আৰু এইসকলক বিচাৰিবলৈ দিলে কিন্তু বিচাৰি নাপালে এতিয়া আকৌ সেই ৰঙা ৰুমাল ভৰাই দিয়া ছোৱালীজনীৰ ওচৰলৈ যাব তাই ৰুমালখন উলিয়াই দিব এয়া তাই পালে তেওঁলোকক কৈছে দেখিছা তোমালোকে দেখোন নাপালা কি বিচাৰিলা যাদু একচুৱেলি হাতৰ বিদ্যা হয় হাতৰ কৃতিপ হয় সকলোখিনি তেনেকৈয়ে কৰি দিয়ে হাতৰ টিক্সতে এতিয়া আকৌ বিচাৰিবলৈ দিব খুচৰি বিচাৰিবলৈ দিব বিচাৰিছে কিন্তু নাপায় ৰঙা ৰুমালখন বিচাৰিব নোৱাৰে নাপায়গৈ তেওঁলোকে এয়া চাওক এয়া নাপালে আকৌ সেই ছোৱালীজনীৰ ওচৰলৈ আহিলে মানে কণমানিজনীৰ ওচৰলৈ আহিলে তাই আকৌ উলিয়াই দিব এয়া পাই গ'ল এতিয়া এটা বক্স খালী বক্স এতিয়া যাদু কৰি বন্ধ কৰি দিব কিন্তু তাৰ পৰা এতিয়া যাদু কৰি কি উলিয়াব চব এইখন গামোচা আমি যিহেতু শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত উপস্থিত হৈছিলোঁ তাত এটা মণিকূট সহ নামঘৰ আছে সন্ধিয়াৰ সময় দবা বজালে য'ত ভক্তি তাতেই শক্তি আপোনালোকে লক্ষ্য কৰিবচোন আপোনালোকে যি কামেই নকৰক
সততা আৰু যদি নিষ্ঠা ভক্তি নাথাকে আপুনি সেই কামত কেতিয়াও সফল হ'ব নোৱাৰে। নিজে কৰা সকলো কামকে আপোনালোকে ভক্তি সহকাৰে ল'ব লাগিব, নিষ্ঠা সহকাৰে ল'ব লাগিব। এয়া চাওকচোন, এয়া আৰ্টিষ্টিক য়োগা। জ্বলন্ত এটা চাকি মূৰত লৈ কৰিছে। কিমান সাধনা কৰিছে ছোৱালীগৰাকীয়ে, মইতো দেখিয়ে ভয় খাই গৈছোঁ। এতিয়া এই নৱজাগৰণ নামৰ অনুষ্ঠানটো বিশেষকৈ য়োগাৰ লগত জড়িত। ই ষ্টেট লেভেলৰ অনুষ্ঠান হয় আৰু প্ৰত্যেক বছৰে শেষৰ ফালে 25 ডিচেম্বৰৰ দিনাই তেওঁলোকে শিকোৱা শিশুসকলক লৈ চিলড্ৰেনছ মিট অনুষ্ঠিত কৰে। আজি এয়া 9th মানে নৱম বাৰ্ষিক চিলড্ৰেনছ মিট আছিল। অল্পবিদ্যা ভয়ংকৰী, মানে মই অধিক জ্ঞান আপোনালোকক দিব নোৱাৰিম। সেইকাৰণে আপোনালোকে যদি নৱজাগৰণৰ বিষয়ে সবিশেষ জানিব বিচাৰিছে বা নিজৰ সন্তানকো আৰ্টিষ্টিক য়োগাৰ প্ৰশিক্ষণ দিব বিচাৰিছে, তেন্তে তেওঁলোকৰ ফোন নম্বৰটো মোৰ ছোৱালীৰ পুৰস্কাৰটোতে দিয়া আছে। এয়া মোৰ ছোৱালীৰ পুৰস্কাৰ। এয়া তাই জীৱনৰ এটা আনন্দৰ মুহূৰ্ত, যিটো অকল তাইহে ফিল কৰিলে। এইটো নাম্বাৰটো। এয়া সেই অনুষ্ঠানৰে এজন ব্যক্তি, ঐশ্বিত কাশ্যপ ছাৰ। তেখেতৰ লগতো অকণমান কথা পাতিছিলোঁ। 25 ডিচেম্বৰত আমি শিশু সমাৰোহ পাতোঁ আৰু সেই প্ৰথম আমি নিজৰ চতাটো আৰম্ভ কৰিছিলোঁ। অংশগ্ৰহণকাৰী বাঢ়িলে আৰু ৰাইজে সহযোগ কৰিলে, এনে বস্তুটো ৰাইজে অকণমান বহলীয়া কৰি পেলালে। বহলীয়া কৰি অহাৰ পাছত এতিয়া বছৰি 25 ডিচেম্বৰ আমাৰ ফিক্স আৰু 25 ডিচেম্বৰতে আমি শিশু সমাৰোহটো পাতোঁ। মানে কিবা কোন চনৰ পৰা আপোনালোকে এইটো আৰম্ভ কৰিলে? এইটো 12 চনৰ পৰা। 2012 চনৰ পৰা কৰিছিলে হয় নাই? তাকে আপোনালোকলৈ শুভেচ্ছা থাকিলে। আৰু আমি আজি আহিও বহুত আজিলৈ ইমানেই। বাই বাই।